আজি ভিডিঅ'টোত আপোনালোকে থাম্বনেইলৰ পৰা গম পাইছে যে 50,000 টকাৰ লেড লাইট যদি আপুনি চাইনাৰ পৰা আনিব খুজিছে তেতিয়াহ'লে আনুষংগিক আপুনি কি কেলকুলেশ্যনছ কৰিব লাগিব কাৰণ অকল প্ৰডাক্ট প্ৰাইচটোৰ ওপৰত আপুনি প্ৰফিট কেলকুলেশ্যন কৰি আপুনি বস্তুটো ইম্পৰ্ট কৰিলে আপোনাৰ সিমান প্ৰফিট নহ'ব কাৰণ আনুষংগিক আপোনাৰ ইম্পৰ্ট ডিউটি কিমান লাগিব বা ইঞ্চুৰেঞ্চ GST এইখিনি আপুনি কেলকুলেশ্যনছ কৰি বা লোকেল ট্ৰান্সপৰ্ট আপুনি এতিয়া বাই চি আনিলে আপুনি কলকাতালৈকে আনিলে কলকাতাৰ পৰা গুৱাহাটী আহি পাওঁতে কিমানখিনি হ'ব সেইখিনি কেলকুলেশ্যন কৰি তাৰপাছত আপুনি যেতিয়া প্ৰডাক্টটো ইম্পৰ্ট কৰে আৰু তাৰ পৰা প্ৰফিট আপুনি কিমান পাব সেইখিনি আপুনি আগতে কেলকুলেশ্যনছ কৰিহে আপুনি ইম্পৰ্ট কৰিব লাগিব গতিকে ইম্পৰ্টৰ আগত এইখিনি আপোনাৰ কেলকুলেশ্যনছ জানাটো দৰকাৰী আজি ভিডিঅ'টো ষ্টেপ বাই ষ্টেপ গোটেইখিনি ক'ম আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গোটেইখিনি গম পাব যে কেনেকৈ কেলকুলেশ্যনছ কৰে এইখিনিৰ ওপৰত মানে আপোনালোকৰ বিফ'ৰ এক্সপৰ্ট বা ইম্পৰ্টেই কৰক আপোনালোকৰ নলেজটো মষ্ট ইম্পৰ্টেণ্ট কথা গতিকে আপোনালোকে মানে কোৰ্চটো আপোনালোকে এবাৰ জানাটো দৰকাৰী আমাৰ ইনষ্টিটিউটত 1 মাহৰ কোৰ্চ চলি আছে কণ্টেক্ট নাম্বাৰ দি আছে আৰু ভিডিঅ'টো যিসকলে নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি বস্তু এটা ইম্পৰ্ট কৰিবৰ সময়ত ছাপ্লায়াৰ মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ আপুনি যি টি ছাপ্লায়াৰ আপুনি ল'লে তাতে যদি আপোনাৰ ফ্ৰড হয় গতিকে আপুনি বায়াৰ যেনেকুৱা ইম্পৰ্টেণ্ট ছাপ্লায়াৰো ইম্পৰ্টেণ্ট আপুনি এতিয়া কিবা এটা বস্তু চাইনাৰ পৰা ইম্পৰ্ট কৰিব খুজিছে তাতে আপোনাৰ alibaba.com আছে বা ট্ৰেড ইণ্ডিয়া বা এনেকুৱা ধৰণৰ আপুনি ৱেবছাইটৰ পৰা আপুনি ছাপ্লায়াৰ মানে আপোনাৰ প্ৰডাক্ট অনুযায়ী আপুনি মানে ল'ব লাগিব আৰু তাতে আপুনি দেখা পাব আলিবাবাত আপোনাৰ +5 years বা +10 years +15 years এনেকৈ থাকিব মানে ৰাইট চাইডে কৰ্নাৰত তেতিয়া আপুনি সেইটো মানে কি হয় মানে 15 বছৰ এক্সপিৰিয়েঞ্চ বা মেম্বাৰশ্বিপ হৈছে আলিবাবাৰ লগত বা 10 বছৰ মেম্বাৰশ্বিপ হৈছে গতিকে তাৰ ভিতৰত আপুনি তেনেকুৱা 10জনমান ছাপ্লায়াৰ আপুনি কালেক্ট কৰিব কোম্পানী নেম আৰু সেইখিনি আপুনি নিজে কথা পাতিব বা কোটেশ্যন বিচাৰিব সেইখিনি কৰাৰ পিছত আপোনাৰ যিকেইজন আপোনাৰ ভাল লাগিল বা যিকেইজন আপোনাৰ প্ৰফেশ্যনেল যেন লাগিল সেইকেইজনক আপুনি মানে কোম্পানী নেম আমাৰ ইণ্ডিয়ান এম্বেচিলৈ আপুনি মেইল কৰি সেইখিনি আপুনি ভেৰিফিকেশ্যন কৰিব লাগিব কাৰণ বিফ'ৰ ইম্পৰ্ট আপোনাৰ এইটো মষ্ট ইম্পৰ্টেণ্ট কথা কাৰণ ছাপ্লায়াৰ ভেৰিফিকেশ্যনছ কাৰণ আপুনি এতিয়া যিটো বস্তু আপুনি আনিব আপোনাৰ বস্তুটো প্ৰডাক্টটো ভাল আপোনাৰ আহিলেহে আপোনাৰ মানে তেতিয়া লাভ হ'ব গতিকে এতিয়া কেলকুলেশ্যনছটো দেখাই দিম এতিয়া আপুনি ছাপ'জ 50,000 টকাৰ আপুনি এটা মানে আপুনি লেড লাইটটো আপুনি ইম্পৰ্ট কৰিব চাইনাৰ পৰা 50,000 এতিয়া 50,000টো আপোনাৰ হৈছে CIF ভেলু CIF মানে হৈছে আপোনাৰ কষ্ট ইঞ্চুৰেঞ্চ ৰেট মানে কলকাতা পোৰ্ট আপুনি চাইনাৰ পৰা কলকাতা পোৰ্টলৈকে অহালৈকে আপোনাৰ CIF আৰু বাকী আপোনাৰ ফ্ৰেট যিটো চাৰ্জেছ হ'ব ফ্ৰেট চাৰ্জ সেইটো আপোনাৰ হ'ব 8,000 rupees 8,000 আৰু বাকী ইঞ্চুৰেঞ্চ আপোনাৰ থাকিলে rupees 500 এতিয়া টোটেল আপোনাৰ কষ্ট হ'ব 58,500 এইটো টোটেল কষ্ট মানে টোটেল কষ্ট আপোনাৰ মানে কলকাতা পোৰ্টলৈকে অহালৈকে আপোনাৰ 58,500 এতিয়া আপোনাৰ আনুষংগিক কষ্ট আপোনাৰ ইম্পৰ্ট ডিউটিটো আপুনি কেলকুলেশ্যনছ কৰিব লাগিব এতিয়া ইম্পৰ্ট ডিউটি হৈছে আপোনাৰ BCD মানে বেচিক কাষ্টম ডিউটি বেচিক কাষ্টম ডিউটিটো সদায় এই CIF ভেলু যিটো 58,500 তাৰ ওপৰত কেলকুলেশ্যনছ হ'ব এইটো হ'ব 10% অফ মানে এইটো 58,500 তেতিয়াহ'লে আপোনাৰ হ'ব এইটো 5,850 rupees আপোনাৰ BCD আৰু SWS যিটো ছ'চিয়েল ৱেলফেয়াৰ সেইটো হ'ব আকৌ 10% অফ এইটো BCDৰ ওপৰত হ'ব অফ BCD তেতিয়াহ'লে এইটো হ'ব 585 আনুষংগিক GST আপোনাৰ লাগিব IGST 18% এই গোটেই কেলকুলেশ্যনছটো আপুনি কৰিলে আপোনাৰ লাগিব টোটেল হ'ব 11,600 মানে 88 11,688 মানে আপুনি যেতিয়া 50,000 টকাৰ লেড লাইটটো আপুনি চাইনাৰ পৰা ইম্পৰ্ট কৰিব তেতিয়াহ'লে আপোনাৰ এই কষ্টটো আপোনাৰ লাগিব তাৰমানে এইটো কষ্ট আপোনাৰ ইম্পৰ্ট ডিউটি এইখিনি গোটেইখিনি মিলাই পেলাই এইখিনি আপোনাৰ লাগিব গতিকে আপোনাৰ টোটেল খৰচ আপোনাৰ টোটেল ডিউটিটো আপোনাৰ কিমান হ'ব যে গোটেইখিনি এড হ'ব যেনে 58,500 5,850 বা 585 এইটো SWS আৰু 18% GST হ'লে
618 এই গোটেইখিনি এড কৰি আপোনাৰ হ'ব 18,123 এপ্ৰক্স মানে আপুনি যেতিয়া 50,000 টকাৰ আপুনি লেড লাইটটো আপুনি চাইনাৰ পৰা আনিব তেতিয়াহ'লে আপোনাৰ 18,123 আপোনাৰ ইম্পৰ্ট ডিউটি এইটো কেলকুলেশ্যনছটো দেখাই দিছোঁ এতিয়া এডিশ্যনেল আপোনাৰ আৰু কিছুমান চাৰ্জেছ আপুনি আহিব যেনে পৰ্ট হেণ্ডলিং চাৰ্জেছ আপুনি এতিয়া CHA এজন এপইণ্ট কৰিব আপুনি কলকাতা পৰ্টত গতিকে তেওঁৰ খৰচ আছে গতিকে এনেকুৱা ধৰণৰ আপোনাৰ এডিশ্যনেল চাৰ্জেছ হ'ব আৰু তেতিয়া আপোনাৰ এইটো লেণ্ডেড কোৰ্চ মানে আপোনাৰ কলকাতা আহি পোৱালৈকে সেইখিনি হ'ব তাৰমানে 58,500 প্লাছ টোটেল আৰু এইটো 18,000 মানে টোটেল আপোনাৰ হ'ব এপ্ৰক্স লেণ্ডেড কষ্ট হ'ব 76,623 এইটো এটা এপ্ৰক্স ভেলু হয় মানে আপুনি 50,000 টকাৰ লেড লাইটটো কিনিলে ইম্পৰ্ট ডিউটি গোটেইখিনি কাষ্টমৰ এইখিনি লৈ পেলাই আপোনাৰ 76,623 আৰু তাৰ উপৰি আপোনাৰ এডিশ্যনেল কষ্ট মই কৈছোঁ CHA কষ্ট বা আপোনাৰ পৰ্ট হেণ্ডলিং চাৰ্জেছ এইখিনি আপোনাৰ লাগিব আৰু তাৰ পৰা আপুনি লোকেল ট্ৰান্সপৰ্ট আপুনি ইউজ কৰি যেতিয়া কলকাতাৰ পৰা গুৱাহাটীলৈ আনিব ছাপ'জ আপোনাৰ ৱেৰহাউচ গুৱাহাটীত আছে গতিকে সেইখিনি কষ্টটো এড হ'ব গতিকে এই বেছিক কথাখিনি আপোনালোকে ইম্পৰ্টৰ আগত জানিব লাগিব তেতিয়াহে আপোনালোকৰ প্ৰফিট হ'ব কাৰণ আনুষংগিক চাওকচোন বেছিক কাষ্টম ডিউটি থাকে SWS থাকে যদি আপোনালোকে এইখিনি একো কেলকুলেশ্যনছ নকৰে বা আপোনালোকে ইম্পৰ্ট কৰে তেতিয়াহ'লে আপোনালোকে যিটো আপোনালোকে প্ৰফিট এটা নিজে মনতে ভাবি থয় এই হিডেন চাৰ্জবিলাক আপুনি কেলকুলেট আগত কৰিব লাগিব তেতিয়াহে আপোনাৰ ইম্পৰ্টত আপুনি ছাকচেছ হ'ব এনেকুৱা ধৰণৰ টপিক আপোনালোকে বিফৰ ইম্পৰ্টেড হওক জানাটো দৰকাৰী আপোনালোকৰ HS কোডৰ ওপৰত প্ৰডাক্টৰ মানে BCD বা SWS এইখিনি আপোনাৰ চেঞ্জেছ হয় গতিকে এইখিনি আপুনি HS কোডটো প্ৰপাৰলি আপুনি জানিব লাগিব আপুনি যোনটো লেড লাইট আপুনি ইম্পৰ্ট কৰিব খোজে চাইনাৰ পৰা